কন্যা ৰাশি জুন মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। এই জুন মাহটোত 2026 চনত কন্যা ৰাশিৰ জীৱনত আহিব নেকি ডাঙৰ পৰিৱৰ্তন? প্ৰিয় দৰ্শক, প্ৰেম, চাকৰি, ব্যৱসায়, ভাগ্য কোনটোৰ ক্ষেত্ৰত মিলিব সুখবৰ? এই মাহত কন্যা ৰাশিৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱ পৰিব গৈ আছে। কিছুমান ক্ষেত্ৰত সাৱধানো হ'ব লাগিব। ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ। সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, কুশলে আছে, নিজৰ লাইফত হেপ্পী আছে, বিন্দাছ আছে। মই ভালে আছোঁ। হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন মাহটো কেনেদৰে পৰিৱৰ্তন হ'ব? জুন মাহটোত ওপৰত গ্ৰহ নক্ষত্ৰৰ এই মাহত বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰো সম্ভাৱনা আছে। কিন্তু কিছু ক্ষেত্ৰত মানসিক চাপ আৰু ভুল সিদ্ধান্তৰ বাবে সমস্যা আহিব পাৰে ৰিলেশ্যনশ্বিপত। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। কন্যা ৰাশিৰ স্বভাৱ, যিসকলৰ ব্যক্তি সাধাৰণতে বুদ্ধিমান, শান্ত, পৰিশ্ৰমী আৰু ব্যস্ততা দেখা পোৱাও যায় এওঁলোকৰ মাজত। এই মানুহবোৰে জীৱনত সহজে হাৰ নামানে, সেয়া লাগিলে প্ৰেমৰ ক্ষেত্ৰত হওক, সংসাৰৰ ক্ষেত্ৰত হওক। তেওঁলোকৰ ভিতৰত থাকে নিজৰ লক্ষ্য পূৰণ কৰাৰ শক্তিশালী ইচ্ছা শক্তি। জুন মাহত এই গুণবোৰেই আপোনাক আগবঢ়াই নিব। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে আহিলে চেনেলটি লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। কাৰণ মাহেকীয়া ৰাশিফল ভিডিঅ' আমি প্ৰত্যেক মাহে এই চেনেলটোৰ জৰিয়তে আপোনালোকক দিওঁ। সেয়েহে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আহকচোন তেনেহ'লে আমি পাতকৈ জানি লওঁ স্বাস্থ্য, শিক্ষা, উপাৰ্জনৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত, শিক্ষাগুৰু দেউতাসকলৰ পৰা মৰম ভালপোৱা সকলোবোৰ সোমাই থাকিব। চাওক তেনেহ'লে এই জুন মাহত বুধ গ্ৰহটো ভাগ্যৰ স্থানত স্থিতি আছে আৰম্ভণিতেই। বিশেষকৈ এই মাহটোত যথেষ্ট জ্ঞান দিব। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, স্বাস্থ্য ভালে থাকিব। ৰাহুৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ চৰ্দি, এলাৰ্জি টাইপৰ, স্কিন ৰিলেটেড টাইপৰ প্ৰব্লেম, উশাহ লোৱাত কষ্ট হোৱা, হাওঁফাওৰ প্ৰব্লেম, কিডনি ৰিলেটেড প্ৰব্লেম, এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে। উপাৰ্জনৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ কাৰণে বহুতে এটা ভাল স্থিতি, বহুতে ভাল খবৰ পাব আপুনি। উপাৰ্জনৰ ক্ষেত্ৰত, ইনকামৰ ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টিৰ ফালত আপোনালোকৰ উপাৰ্জনৰ পথ, নতুন পথ মুকলি হ'ব। ব্যৱসায়ীসকলৰ কাৰণে যথেষ্ট অধিক ভাল হ'ব। কিন্তু পৰিশ্ৰম কৰিব লাগিব। কিন্তু হঠাৎ এনে বহি থাকিলে ব্যৱসায় ভাল নহ'ব। কৰ্ম কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ ফলত ভাগ্যই আপোনালোকক কিন্তু ছাপোৰ্ট কৰিব। সকলে বিজনেছ কৰি আছে, ব্যৱসায় কৰি আছে, শিল, বালি, চিমেণ্ট, গেলামাল দোকান, নিজৰ পাৰ্চনেলি বিজনেছ কৰি আছে, তেওঁলোকে কিন্তু যথেষ্ট ইনকামৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হ'ব পাৰিব এই মাহটোত। হয়, যিসকলে চাকৰি কৰি আছে, চৰকাৰী বেচৰকাৰী চাকৰি কৰি আছে, প্ৰাইভেট জব কৰি আছে, বহিৰাজ্যত গৈ কেনে প্ৰাইভেট জব কৰি আছে, তেওঁলোকে কিন্তু অলপ আবেলি টাইমত চৰাই চিৰিকটিক অলপ আহাৰ দিব, আপোনাৰ কাৰণে ভাল হ'ব। এই মাহটোত কিন্তু নিজৰ গুৰুজনৰ পৰা, শিক্ষাগুৰুৰ পৰা কিন্তু কথা মানি চলিব আৰু মাৰ দেউতাৰ কথাও মানি চলিব। নহ'লে প্ৰিয় দৰ্শক, সকলো কামতে আপুনি জয় হ'ব পাৰিব, দুখ কষ্টও আঁতৰি যাব। কাৰণ মা দেউতা আমাৰ কাৰণে ভগৱান, শিক্ষাগুৰু হৈছে আমাৰ প্ৰেৰণা, আশীৰ্বাদ। 15 জুনৰ পাছত যথেষ্ট বুধ গ্ৰহৰ ক্ষেত্ৰত বুধ গ্ৰহৰ কৃপাত আপোনালোকৰ যথেষ্ট উপাৰ্জনৰ ক্ষেত্ৰত আয় যথেষ্ট লাভ কৰিব পাৰিব। এই মাহটো কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে শক্তিশালী হৈ থাকিবলৈ কিন্তু পানীৰ পৰিমাণ বঢ়াই দিব। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ ইউটিউব চেনেলত আহিছে, ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ভাগ্যস্থানত ৰবিৰ দৃষ্টি অতিকৈ ভাল বৰ্তমান সময়ছোৱাত। এইখিনি সময়ছোৱাতে আপোনালোকে 15 জুনৰ পাছৰ পৰাই ৰবিৰ কৃপাতে আপোনালোকৰ যথেষ্ট ডেভেলপমেণ্ট হ'ব পাৰিব আগতকৈ। ৰবি আছে আপোনালোকৰ ভাগ্যস্থানত 15 তাৰিখলৈকে, পাছত আকৌ কিন্তু উভতি গুচি যাব। এই মাহটোত 15 তাৰিখৰ পাছত কৰ্মৰ ক্ষেত্ৰত আপোনালোকে পথ উন্নতি কৰিব পাৰিব, যথেষ্ট ছাপোৰ্ট পাব। শিক্ষাগুৰুৰ পৰাও, মা দেউতাৰ পৰাও ছাপোৰ্ট পাব।
লাভ ৰিলেশ্যনশ্বিপ প্ৰেম বিবাহৰ ক্ষেত্ৰত বহুতেই ভাল। বৃহস্পতিৰ দৃষ্টি আহি আছে আৰু কোনো ধৰণৰ গ্ৰহ নাই। সেয়েহে এই মাহটোত জুন মাহটোত বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত যিসকলে ৰিলেশ্যনশ্বিপত আছে প্ৰেমৰ ক্ষেত্ৰত কিন্তু এই জুন মাহটোত যথেষ্ট আৱেগিক হৈ পৰিব আপোনালোকে। যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ মাজত কিন্তু ভুল বুজাবুজিও আহিব পাৰে। সৰু সুৰাক বিষয়ক লৈ আপোনালোকে কাজিয়া পেচাল নকৰিব, নহ'লে এটা সম্পৰ্ক দুৰ্বল হৈ পৰিব। প্ৰিয় দৰ্শক, এটা সম্পৰ্ক গঢ় দিবলৈ দুজন ব্যক্তিৰ দৰকাৰ, কিন্তু এটা সম্পৰ্ক নষ্ট কৰিবলৈ এজন ব্যক্তিয়ে কাফি। সেয়েহে এটা সম্পৰ্ক সৰু সুৰা কথাক লৈ ডাঙৰ নকৰিব। বিবাহিতৰ জীৱনৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ অসুবিধা আহিব পাৰে, কিন্তু চিন্তা কৰাৰ কথা নাই। বৃহস্পতিৰ শুভ দৃষ্টিয়ে 15 জুনৰ পাছত কিন্তু ভাল খবৰ পাব। হাজবেণ্ড ৱাইফৰ মাজত ভাল এটা ৰিলেশ্যনশ্বিপ গঢ় দি উঠিব। জীৱনসংগীৰ পৰা সহায় লাভ কৰিব, কিন্তু কিছুমানৰ ক্ষেত্ৰত সন্তান সুখৰো যোগ দেখা পোৱা গৈছে। ৰাহুৰ দৃষ্টি থকাৰ কাৰণে 21 জুনৰ পিছত এইখিনি সময়ছোৱাত মাহটোৰ লাষ্টত অলপ সন্দেহৰ ভাৱ আহিব পাৰে। কিন্তু হয়, সন্দেহৰ ভাৱবোৰ মনত নানিব, কাৰণ সন্দেহৰ ভাৱবোৰ মনত যেতিয়া অনা যায় মনটো খেলি মেলি লাগি থাকে, এটা অশান্তিৰ ভাৱ এটা সৃষ্টি হৈ থাকে, মনটো খেলি মেলি লাগি থাকে, শান্তি পোৱা নাযায়। সেয়েহে যিমান পাৰে আপুনি সন্দেহৰ ভাৱটো মনৰ পৰা আঁতৰাই চলিব, ইগনৰ কৰিব। বৃহস্পতিৰ দৃষ্টি কিন্তু প্ৰেমৰ স্থানৰ ক্ষেত্ৰত কিন্তু বিবাহৰ ক্ষেত্ৰতো আহি আছে। সেয়েহে খুব এটা ডিচিশ্যন ভালদৰে বুজাবুজি কৰি লৈ কিন্তু ডিচিশ্যন ল'ব। এটা ডিচিশ্যনে কিন্তু মানুহক হিৰ'ও কৰে, জিৰ'ও কৰে। সেইকাৰণে যিকোনো ধৰণৰ ডিচিশ্যন লোৱাৰ আগত ঠাণ্ডা মগজুৰে আধা ঘণ্টা সময় উলিয়াই নিজৰ ডিচিশ্যন লৈ কামবোৰ কৰক, নহ'লে জিৰ'ও হ'ব, নহ'লে হিৰ'ও হ'ব। সেয়েহে প্ৰিয় দৰ্শক, জীৱনটো আপোনাৰ হয়, কেৱল আপুনিয়ে উপভোগ কৰিব লাগিব, আপুনিয়ে কষ্ট খাব লাগিব, আপুনিয়ে এই পৃথিৱীৰ পৰা অকলে যাব লাগিব। সেইকাৰণে যিকোনো ডিচিশ্যন লোৱাৰ আগত চালি জাৰি চাই লৈ এটা ভাল মাইণ্ডছেট লগাই কাম কৰিব। পিতা বা গুৰুজনৰ পৰাও ছাপৰ্ট লাভ কৰিব পাৰিব। যিসকলে বিবাহ বাৰুৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছে তেওঁলোকক কৈছোঁ, প্ৰিয় দৰ্শক, পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত শান্তি বজাই ৰাখিবলৈ ধৈৰ্য ধৰাটো কিন্তু অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। ঘৰত কিন্তু ধৰ্মীয় অনুষ্ঠানো পূজা পাতো হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ শুভ সময়, শুভ দিন হৈছে জুন মাহৰ 5 তাৰিখ, 11 তাৰিখ, 17 তাৰিখ আৰু 26 তাৰিখ আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে। এই সময়ত নতুন কাম আৰম্ভ কৰিব পাৰে। ইণ্টাৰভিউৰ কাৰণেও ভাল দিন, বিজনেছ ডিল কৰিবৰ কাৰণেও এইকেইটা দিন ভাল হয়। শুভ অশুভ সময় হৈছে 14, 19 তাৰিখত যিকোনো শুভ কাম কৰাৰ পৰা দূৰত থাকিব। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা হৈছে 5 আৰু 8। শুভ দিন হৈছে আপোনালোকৰ কাৰণে বুধবাৰ। এই জুন মাহটোৰ প্ৰতিটো বুধবাৰে ভগৱান গণেশৰ পূজা কৰক, চাব আপোনাৰ সকলোবোৰ দুখ আঁতৰি যাব। 108 বাৰ মন্ত্ৰ জপ কৰক, কিন্তু দুখবোৰ আঁতৰি যাব, ধন লাভৰ সুযোগো আহিব, মনবোৰ শান্তি হৈ থাকিব। এডুকেশ্যনৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সাধাৰণ শিক্ষা, উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ভাল এটা ফল ল'ব পাৰিব। বৃহস্পতিৰ দৃষ্টিৰ কৃপাত আপোনালোকৰ বুদ্ধিমান লগাই, নিজৰ বুদ্ধি বিবেক লগাই আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল জুন মাহৰ সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব আপুনি কোনখন ঠাইৰ পৰা ভিডিঅ'টো আমাৰ উপভোগ কৰি আছে। ধন্যবাদ। জয় আই অসম। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।